নমস্কাৰ বন্ধুসকল, আছামিজ ৱৰ্ল্ড ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধুসকল, সকলোৱে ধন উপাৰ্জন কৰিবলৈ দিন-ৰাতি বহুতো কষ্ট কৰে। কিন্তু কিছুৱে অভিযোগ কৰে যে ইমান দিন-ৰাতিয়েই কষ্ট কৰিও মনে বিচৰা ফল পোৱা নাযায়। বন্ধুসকল, জানেনে, এনে হোৱাৰ কাৰণ আপোনাৰ কিছুমান অভ্যাস হ'ব পাৰে, যিবোৰ শুনিবলৈ সাধাৰণ, কিন্তু ইয়াৰ বাবে লক্ষ্মী দেৱী অসন্তুষ্ট হৈ আপোনাৰ ধনৰ অভাৱ হ'ব পাৰে। জানক এনেকুৱা 5টা অভ্যাসৰ বিষয়ে, যিটো আপুনি আজিয়ে ত্যাগ কৰক, অন্যথা কষ্ট কৰিও কোনো ফল নাপাব। প্ৰথম হৈছে সূৰ্য উদয় হোৱাৰ পাছত শুই উঠা আৰু সূৰ্য অস্ত যোৱাৰ সময়ত শোৱা। এই দুইটা কাম ধনৰ দেৱী মা লক্ষ্মীৰ অপ্ৰিয়। এই দুইটা কাম কৰা ব্যক্তিৰ ওপৰত দেৱ-দেৱীৰ কৃপাদৃষ্টি নাথাকে। গতিকে আজিয়ে এনে অভ্যাস ত্যাগ কৰক। দ্বিতীয়তে, কেতিয়াবা আমাৰ কাপোৰ লেতেৰা বা ফাটিলেও আমি পিন্ধি থাকোঁ। যিয়ে লেতেৰা বা ফটা কাপোৰ পিন্ধি থাকে বা নিজৰ ঘৰখনো পৰিষ্কাৰ কৰি নাৰাখে, এনে ব্যক্তিৰ ওপৰত মা লক্ষ্মীৰ কৃপাদৃষ্টি কেতিয়াও নপৰে। তৃতীয়তে, যি ব্যক্তিয়ে সাধু-সন্ত বা ঘৰৰ ডাঙৰক অপমান কৰে, তেনে ব্যক্তিৰ ওপৰত দেৱী লক্ষ্মী মা অসন্তুষ্ট হয়। এনে ব্যক্তিয়ে হাজাৰ চেষ্টা কৰিলেও ধনৰ অভাৱ দূৰ কৰিব নোৱাৰে আৰু মনোবাঞ্ছা পূৰণ নহয়। চতুৰ্থতে, শাস্ত্ৰ অনুসৰি বিনা কাৰণত খং কৰা বা বহুত খং উঠা কাৰ্যবোৰে মা লক্ষ্মীক অসন্তুষ্ট কৰে। যি ঘৰত কাজিয়াৰ পৰিৱেশ সৃষ্টি হৈ থাকে, তেনে ঘৰত মা লক্ষ্মী বাস নকৰে। সেয়েহে বিনা কাৰণত খং কৰা কাৰ্যবোৰ ত্যাগ কৰিব লাগে। বন্ধুসকল, আমি জনোৱা কথাবোৰ যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।